জানিবলৈ চেষ্টা কৰি আছিলোঁ যে আমাৰ তাত আচলতে কিমান ৰেজিষ্টাৰ্ড কোঅপাৰেটিভ সোসাইটি আছে আৰু ইয়াৰ ভিতৰত কিমান এক্টিভ কোঅপাৰেটিভ সোসাইটি আছে। তো সেই সময়ৰ পৰাই আমাৰ বিষয়াবিলাক কেতিয়াবা 3000 কেতিয়াবা 4000 এনেকুৱা বিভিন্ন নাম্বাৰ মোৰ আগত কৈ আছিলে, কিন্তু সঠিক নাম্বাৰটো ক'ব পৰা নাছিলে। আৰু সেইকাৰণে মই বাৰম্বাৰ কৈ আছিলোঁ যে ডাটাটো আগতে আপোনালোকে বনাওক আৰু ছাবমিট কৰক। ফাইনেলি এইটো বছৰৰ আৰম্ভণিত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ক'লে যে আমাৰ 4000 মান আছে, কিন্তু এক্টিভটো 1000ৰ অলপ ওপৰত আমাৰ এক্টিভ সোমাই আমাৰ তাত চলি আছে। তো তেতিয়া মই ক'লোঁ যে 1000 সোমাবাই যদি বা 1000 কোঅপাৰেটিভ সোসাইটি যদি আমাৰ ঠিক চলি আছে, এইটোতো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ, বহুত ডাঙৰ এটা বিষয়। তো এইটো মানে এৰি দিয়া নাযাব, সেইটো আমি আগুৱাই লৈ যাব লাগে। তো সেইকাৰণে আজি এই এৱাৰনেছ প্ৰগ্ৰামটো আয়োজন কৰিছে। আমাৰ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টটো চাই তেখেতৰ লগত মই 2-3বাৰ কথা পাতিলোঁ। আৰু লাষ্টবাৰ যেতিয়া তেখেতৰ লগত মই দিল্লীত কথা পাতিলোঁ যোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাহত, তেতিয়া তেখেতে ক'লে যে তুমি গোটেইখিনি অৰ্গেনাইজ কৰি লোৱা। ইয়াৰ পিছত গুজৰাটৰ যিটো আমাৰ সমবায় কোঅপাৰেটিভ সোসাইটিবিলাক চলি আছে তাৰ লগত আমাৰ বিটিআৰৰ সোসাইটিবিলাকৰ লগত আৰু আমাৰ অফিচিয়েলছবিলাকৰ লগত আমি এটা ইণ্টাৰেকশ্যন কৰাই দিম আৰু এই মডেলটো চাই পেলাই কাম কৰিব পাৰিব। আমি গুজৰাট বুলি ক'লে সকলো জানো যে কোঅপাৰেটিভ সোসাইটিটো তাত বহুত ষ্ট্ৰং, তাত আমুল আছে, বেলেগ বেলেগ আছে। তো সেইবিলাক কোঅপাৰেটিভ সোসাইটিবিলাক বিৰাট ষ্ট্ৰং। ইভেন যেটো আছে আমাৰ লিজেট পাপৰ, আমি সবে পাপৰ খাওঁ, লিজেট পাপৰটো এটা কোঅপাৰেটিভ মডেলতে চলে। মই আজি প্ৰায় 10 বছৰ আগতহে গম পালোঁ, 10 বছৰমান হ'ল, যে পাপৰৰ প্ৰডাকশ্যনটো বেংগলৰ এইফালে ভাল নহয়। মই প্ৰায় 10 বছৰমান আগত পুনাত লিজেট পাপৰটো কেনেকৈ বনাই সেইটো চাব গৈছিলোঁ। আৰু তেতিয়া সেইটো অধ্যয়ন কৰি গম পালোঁ যে ইফালে পাপৰ বনোৱাটো অলপ হিউমিডিটি আৰু এই গোটেই ৱেডাৰটো লৈ পেলাই অলপ অসুবিধা হয়, কিন্তু ইফালে পাপৰবিলাক ভালকৈ বনাব পাৰে। লিজেট পাপৰৰ এটা পুনাৰ যিটো মডেল আছিলে তাত প্ৰায় 400 মান মানুহ এটা ইউনিটত কাম কৰে। এইটো চবে মহিলা হয়, অফিচাৰজনো মহিলা, কাম কৰাজনো মহিলা, 100% মহিলা। আৰু বহুত বছৰৰ পৰা চলি আছে, বহুত বছৰৰ পৰা এইটো চলি আছে। তাত মানে এটা কথা ভাল লাগিল যে ইয়াত মানে হাইৰাৰ্কি বুলি যিটো কয়, ওপৰ কোনোবা ওপৰত কোনোবা তলত এনেকুৱা নাই। এই 400 মহিলাবিলাক যে সোসাইটিৰ মেম্বাৰ, তেখেতসকলে কি কৰে, ৰাতিপুৱা আহি সকলো কোনে কিমান কেপাচিটি আছে, ইমান কিলো পাপৰৰ এই যে কি কৰে এইটো বেলিবলৈ এইটো ৰেডি কৰি যে আটা গুড়াৰ নিচিনা সেইটো মানে লৈ যায়। ৰাতিপুৱাৰ পৰা মেচিনত এইটো বনায়, পাপৰৰ এইটো মিক্সিংটো কৰে মানে আটা মাৰাৰ নিচিনা। আৰু ইহঁতে সেই ফৰ্মুলাটো কাকো নকয়, কিমান জলকীয়া দিয়ে, কিমান নিমখ দিয়ে, কিমান জিৰা দিয়ে, এইটো মানে কাকো নকয় ইহঁতে ফৰ্মুলাটো। কাৰণ এইটো সবচে ডাঙৰ ছেক্ৰেটটো এইটো ইহঁতৰ সেইটোৱে। এইটো যদি কোনোবা গম পাই গ'ল তেতিয়া পাপৰটো বেলেগেও বনাই দিব। তো এইকাৰণে কাকো নকয়। ইহঁতে কি কৰে মানে পাপৰটো পুৰা বেলি পেলাই এইটো ৰেডি কৰি থৈ দিয়ে। আৰু ৰাতিপুৱা 7টাৰ পৰা মহিলাসকলে লাইন ধৰে। যিসকলে আগৰ দিনা লৈ গ'ল পাপৰটো, কোনোবা 3 কিলো লৈ গ'ল, ঘৰত লৈ যায়। সৰু সৰু বেলনা আছে, ডাঙৰ ডাঙৰ আছে, যদি যি চাইজৰ লাগে ঘৰত যাই 3 কিলো 4 কিলো পাপৰ বেলিলে। কাৰোবাৰ পাপৰ ওলাল 200, 300, 400, 500, 1000। নেক্সট দিনা মৰ্নিং পাপৰখিনি লৈ আহে। ওজনটো চাই
5% 10% ऊपर नीचे হয় কিন্তু ওজনটো চাই পেলাই পাপৰটো চাই পেলাই ৰাখি দিয়ে আৰু পইচাটো দি দিয়ে যে আপোনাৰ 3 কিলো বেলিলে ইমান পালে 700 টকা পালে আৰু এজনে আহিলে ই ক'লে যে মই 4 কিলো বেলিছো ই মানে 1000 টকা পালে ই মানে লৈ গ'ল তেনেকা কৰি পেলাই সবে পইচাটো লৈ যায় ডেইলি বিজনেছ ইয়াত মানে কালি দিন পৰহি দিন এনেকুৱা নহয় আৰু আচৰিত কথাটো এইটো যিটো নেকি আমাৰ তলত পৰা টান আছে একদম মেম্বাৰৰ পৰা ডাইৰেক্টৰলৈকে হাজিৰাহে ল'ব লাগে নেকি বুজিছেনে এই ইউনিটৰ যিজন ডাইৰেক্টৰ আছে তেখেতৰ দৰমহাটো মই যোৱা সময়ত ৬৫,০০০ তো ৬৫,০০০টো হিচাপ কৰি একদিনত কিমান পৰে বুজিছেনে যিদিনা ধৰি লওক ৪,০০০ পৰে যিদিনা আহিলে সেইদিনা ৪,০০০টো গধূলি চাইন দি ইও লৈ যাব লাগিব ডাইৰেক্টৰ ডেইলি মানে এই ডাইৰেক্টৰ বুলি যে মই মাহৰ মূৰত ল'ম 2 মাহত ল'ম এনেকুৱা নহয় মানে ডাইৰেক্টৰো সেইদিনাই পইচাটো লৈ যাব লাগিব ৪,০০০ হয় ৫,০০০ যিমান পৰে আৰু যিদিনা নাহে সেইদিনা পইচা নাপায় যিদিনা নাহে সেইদিনা পইচা নাপায় গতিকে এইটো ভাল কথা হয়নে যিদিনা নাহে ইয়াৰ কিয় ল'ব লাগে আমাৰ অফিচাৰবিলাকে 10 দিন 15 দিন নাহে মাহৰ মূৰত আহে 1,50,000 60,000 দৰমহা লয় কোনো খুদা পইচা নাই মই সেই মডেলটো বহুত ভাল পাইছোঁ আৰু বহুত বছৰৰ পৰা তেনেকৈ চলি আছে পিছত একে মানে সেই কোম্পানীয়ে সাইডত একে এই কোঅপাৰেটিভ সোসাইটিৰ সাইডত সাবন বনায় ইটো একে সিস্টেমতে চলায় ডিটাৰজেন্ট বনায় ইটো একে সিস্টেমতে চলায় মানে বহুত ডাঙৰ এটা কেম্পাছত কোঅপাৰেটিভ মুভমেন্টটো বহুত ভালকে কৰি আছে যিটো নেকি আমাৰ তাত সম্ভৱ হয় কিন্তু আমাৰ তাত আজিলৈকে কৰা নাই এতিয়া কিয় আমাক মোবাইলটো আনিব বিচাৰিছো যে যিটো অলপ ফ্লেক্সিবল হয় কাম কৰা আমাৰ তাত বহুত ইজি মানে পিছে মানুহবিলাক কৰি গৈছে এইটো আপোনালোকৰ দোষ নহয় কিন্তু আমাতকে অলপ আগৰ জেনেৰেশ্যনৰ পৰাই আৰম্ভ হৈছে টিএন সেশন বুলি এজন মানুহ আছে আমাৰ সিনিয়ৰবিলাক জানিব আগত আইএছ অফিচাৰ আছিলে চিফ ইলেকশ্যন কমিশনাৰ হৈছিলে ইণ্ডিয়াত তেখেতে এখন কিতাপ লিখিছে ডি জেনেৰেটিং ইণ্ডিয়া বুলি এই কিতাপখনত কোৱা মতে ইমাৰ্জেঞ্চিৰ পিছতে নতুন এটা ভাৰত হৈছে যি ভাৰতত নেকি অলপ গণ্ডগোলবিলাক আৰম্ভ হৈছে আৰু এতিয়া আমাৰ তাত এই ডেমক্ৰেসি পাৰ্টিচিপেটৰী ডেমক্ৰেসি এইবিলাক বহুত ভালকে মানুহবিলাকে কি কৰে বুজি উঠা নাই যাৰ কাৰণে এজন দুজন মানুহে ঠগাই দিয়ে আৰু সবে ইজি মানুহৰ পিছত ইজি মানে সহজে পোৱা পইচাৰ পিছত সকলো পৰি গৈছে চাকৰি এটা লাগে ইণ্টাৰভিউ পাছ নকৰে অলপ পইচা দি চাকৰিটো দিয়ক ঠিকা লাগিলে আধা ভাগাই লওঁ ঠিকাটো দিয়ক কামে নকৰোঁ আধা ভাগাই লওঁ সব ইজি মানুহৰ ফালে গুচি গৈছে কিন্তু চাওক আপুনি ইজি মানি কৰি পেলাই ভাৰতৰ 1% মানুহে 99% ধনটো এজন মানুহে এটা পাৰ্চেণ্ট মানুহ ৰাখি দিলে 99% মানুহে এতিয়া 1%টো খাব লগা হৈছে বুলি চাগে সেইকাৰণে আজি যিটো ডেছপাৰিটি বুলি কয় ইংলিছত অসমানতা এইটো বহুত বাঢ়ি গৈছে এতিয়া আমি কৈছোঁ যে নিবনুৱা সমস্যা বেলেগ দেশবিলাকে কৈছে যে পৃথিৱীত কোনো নিবনুৱা সমস্যা বুলি নাই বুজিছেনে নিবনুৱা সমস্যা বুলি নাই আনএমপ্লয়েড নহয় ই এমপ্লয়েবলে নহয় আনএমপ্লয়েড বুলি সমস্যা নাই মই যদি আজি পলিটিক্সত নামিলোঁ হয় মই ছাত্ৰ সংগঠন কৰিলোঁ কিবা কৰিলোঁ যদি মই একো নকৰিলোঁ এতিয়া মই কি আনএমপ্লয়েড বুলি ক'ম নেকি নিজকে মইতো কিবা এটা কৰিম নহয় মই কিবা এটা কৰিম আৰু আমাৰ ইয়াত কি কৈছে গভৰ্ণমেণ্ট চাকৰি নহ'লে তাক আনএমপ্লয়েড ইয়াৰ গভৰ্ণমেণ্ট চাকৰি নাই ইয়াৰ আনএমপ্লয়েড এনেকুৱা গভৰ্ণমেণ্ট চাকৰিয়ে এমপ্লয়েড বাকীটো এমপ্লয়েড নহয় মই কিন্তু একদম বহুত বছৰ আগৰ পৰাই চাকৰিত খিলাফ চাকৰি নকৰোঁ বুলি আগৰ পৰাই ঠিক কৰি লৈছোঁ মই 2-3 বাৰমান ডিফেন্সত চিলেক্ট হৈছিলোঁ মই নকৰোঁ মাষ্টৰ চাকৰি পায়ো এৰি দিছোঁ 94তে মানে নকৰোঁ এটা জেগাতে মই 30 দিন যাই থাকিব নোৱাৰোঁ দেই বুলি মাহত মানে যিটো পাৰোঁ কৰিম যিটো নোৱাৰোঁ মই আগতে কৰি দিছোঁ কাৰণ বহুত বেলেগ কাম কৰিব পাৰে মানুহে এতিয়া ঘটনাটো কি মই আপোনালোকক ক'ব বিচাৰিছোঁ আজিৰ যিটো এডুকেশ্যন চিষ্টেম সেইটো বহুত চেঞ্জ কৰিব লাগিব MA পাছ কৰি এজন ল'ৰা MA পাছ কৰিলে
মাকজনীয়ে মেট্ৰিকো পাছ কৰা নাই বুজিছেনে তো মাকে আহিছে মোৰ ওচৰত যে বপা তুমি মোৰ ল'ৰাক এটা চাকৰি দিব লাগিব মই ক'লো খুৰী মই চাকৰিটো দিম বুলি দিব নোৱাৰো তথাপিতো মই আপোনাক কথা পাতিলো মই আপুনি কিমান কৰিছে কওকচোন ক'লে যে মইতো পঢ়াই নাই কিমান কৰিছে এই মই মেট্ৰিক পাছ কৰা নাই বুলি ক'লে তো ল'ৰাটো কি কৰিলে MA পাছ কৰিছে মাকজনী মেট্ৰিক পাছ কৰা নাই কিন্তু ল'ৰাটো MA পাছ কৰালে দেউতাকো নাই এতিয়া মাকে মানে মোক চিনি পাই কাৰণে মোৰ তাত চাকৰি বিচাৰি আহিছে মই তাক বেয়া পোৱা নাই মাক দেউতাকটোতো আৰু ল'ৰা সন্তানৰ কাৰণে বিচাৰিবই যি কৰিব লাগে কৰিবই কিন্তু মোৰ দুখ লাগিছে আমাৰ এডুকেশ্যন চিষ্টেমত শিক্ষা MA পাছ কৰা ল'ৰাজন মেট্ৰিক পাছ নকৰা মাকৰ হাতত ধৰি লৈ যাব লাগিছিল না মেট্ৰিক পাছ নকৰা মাকে MA পাছ কৰা ল'ৰাজনক হাতত ধৰি লৈ যাব লাগে বুজিছেনে আমাৰ শিক্ষাটো কেনেকৈ হৈ আছে আপোনালোকে কেইজন আছে ইয়াতে MA পাছ BA পাছ আপোনালোকেতো নাই কিন্তু আপোনালোকেতো সংসাৰখন খুব ভালকৈ চলি আছে হা ভাত লাগে সময়ত ভাত দিছে কাপোৰ লাগে কাপোৰ দিছে ল'ৰা ছোৱালী স্কুলত যাব লাগে গৈছে খেতি পথাৰত যাব লাগে গৈছে হা পূজা আহিছে তাতেও মানে পূজাত লৈ যাব লাগে গৈছে ঘৰৰ গাঁৱত বিয়া হৈছে কিবা হৈছে শ্ৰাদ্ধ হৈছে আলহীৰ মানে কিবা এটা চব মেনেজ কৰি আছে আপোনালোকে কিন্তু আপোনালোকেতো কোনো MBA পাছ কৰা নাই কিন্তু এজন MBA পাছ কৰাও কিন্তু কৰিব পৰা নাই কেতিয়াবা মই দেখা পাওঁ নহয় আমাৰ পঢ়া লিখা আছে মিটিং এটা চলাব লাগে মিটিঙত গ'লে একদম দায়িত্ব দি থ'লোঁ পঢ়া লিখা জানা বুজা ল'ৰা মানে আহি পেলাই দেখিলোঁ যে মাইকটোৱে বজা নাই না বেনাৰটোৱে ভালমতে লগা নাই আজি বেনাৰটো ভালকৈ লাগিছে আমাৰ ডিপাৰ্টমেণ্টে চাই চিন্তি দিছে কিছুমান সময়ত কি হয় একদম 3 ফুট বেনাৰ আলাই থৈ দিয়ে একদম পুতলা নাচৰ দৰে মিটিংখন বিৰাট ডাঙৰ বেনাৰখন 3 ফুটৰ বেনাৰ মানে পুতলা নাচৰ মই সেইবিলাকতো আজি 30 বছৰমান কৰি আহিলোঁ চব বস্তুটো মই জানো এনেকুৱা তো এই যে আমাৰ যে ডিফাৰেঞ্চটো আহিছে আগতে আমাৰ দেউতাহঁতে কৈছিলে যে ৰাতিপুৱাই উঠি কোনোবা দিনা কয় এই সপ্তাহত আৰু এই সপ্তাহ 10 দিন আৰু বৰষুণ নেদে দেই কঠীয়া পাৰি লাভ নাই হয় না কোনোবা দিনা কয় এই কঠীয়াটো সোনকালে পাৰিব লাগিব বৰষুণ পৰিব আৰু এইবিলাক মানে চায়ে কৈ দিয়ে গোহালিত যদি গৰুটো মানে চিঞৰি থাকে কি হ'ব হা মেকুৰী চিঞৰিলে কি হ'ব ফেঁচা চিঞৰিলে কি হ'ব এইবিলাক আগতে নেচাৰৰ পৰাই এডুকেশ্যনবিলাক লৈছিলে এতিয়া আমি ফৰ্মেল এডুকেশ্যন পোৱাৰ পিছত আমাৰ ব্ৰেইনটো একদম মানে ওৱান ছাইডেড হৈ গ'ল কিতাপে যি কয় সেইটোৱে হ'ব আৰু বেলেগ ইফাল সিফাল আৰু নাচাওঁ আৰু আমি মোবাইলে যি কয় সেইটোৱে হ'ব ইফাল সিফাল নাচাওঁ আৰু পেপাৰখনে কি কয় এইটোৱে হ'ব আৰু ইফাল সিফাল নাচাওঁ আৰু টিভিয়ে কি কৈছে এইটোৱে হ'ব ইফাল সিফাল নাচাওঁ আৰু মানুহৰ জন্ম আগত না টিভিৰ জন্ম আগত হা কিতাপ নোলোৱা সময়তো মানুহ চলি আছিলে হাজাৰ বছৰ আগত টিভি নোলোৱা সময়তো চলি আছিলে সেইকাৰণে মই সুধিছোঁ যে এতিয়া ইজি মানি সহজ আমাক পইচা লাগে তো মই কৈছোঁ কি পইচাৰ জন্মৰ আগত না মানুহৰ জন্মৰ আগত পইচাটোতো সিদিনাহে আহিছে তাৰ আগতেতো আমাৰ আটাৰ আটা পইচা নোহোৱা সময়তো চলি আছিলে নহয় তেতিয়া কি আছিলে মুদ্ৰাবিলাক কেনেকৈ মানে কৰিছিলে তো আজি আমি ইমানে মেটেৰিয়েলিষ্টিক হৈ গ'লোঁ ইমানেই বস্তুবাদী হৈ গ'লোঁ যে আমাৰ ব্ৰেইনটো ইফাল সিফাল কৰি নাচাওঁ কিন্তু যিমান সমাধান আজিলৈকে সমস্যা যিমান আছে সমাধানো কিন্তু আমাৰ লগতে আছে কিন্তু আমি সেই সমস্যাটো সমস্যা বুলি ধৰি লৈ পেলাই আমাৰ ল'ৰা ছোৱালীক আমি পংগু কৰি আছোঁ বুজিছেনে মই আপোনালোকক এটা ষ্টৰী ক'ম সৰু ষ্টৰী বহুত দিন আগতে হঠাৎ এদিন ৰাতি মই দিল্লীত আছিলোঁ মোক এনেকুৱা হ'ল কি মই ৰাতিৰ ভিতৰতে ফ্লাইটৰ টিকেট কিনিব লাগে আৰু ৰাতিপুৱা একদম 5:35 অসমত আহিব লাগে কিবা এটা কামত তাতে দিল্লীত কিবা মিটিং হৈ আছিলে হঠাৎ মানে 8টা বজাত কৈ দিলে ৰাতি যে টিকেট কিনিব লাগে যাব লাগে তেতিয়া ইমান সেই কাউণ্টাৰবিলাক খোলা নাই কিবা খোলা নাই মই মানে অটো লৈ পেলাই এয়াৰপৰ্টলৈ গৈ আছোঁ এয়াৰপৰ্টটো কমচে কম 12-15 কিলোমিটাৰ দূৰত ৰাতি 8টা বজাত মই গৈ আছোঁ মই পিছত বহিছোঁ আগত ড্ৰাইভাৰ বহিছে অটোৰ গৈ আছোঁ অলপ দূৰ গৈ পেলাই ড্ৰাইভাৰজনে এজন ওচৰত এজন সৰু ল'ৰা আছে তাক মানে একদম মাৰি দিছে মানে ঠাচকৈ মাৰি দিছে মানে চৰাই দিছে
তো মই চালোঁ যে সৰু ছোৱালী নিজে চলাই আছে অটো সাইডত এটা বাচ্চা বহি আছে তাক মানে মাৰি দিছে প্ৰথমতে একো নকলো আৰু গ'ল যাই আছে আৰু দূৰত গ'ল অলপ দূৰতে আৰু বেছি জোৰত মাৰি দিলে মানে ড্ৰাইভাৰজনে তেতিয়া মোৰ খং উঠি গ'ল মানে এই ল'ৰাটোক সাইডত বহাই লৈছে দুইবাৰ কোবালে মই ক'লো গাড়ী ৰুকো গাড়ী ৰাখিব দিলোঁ মই এই ক'লে কিয় হোৱা ছাৰ বোলে কিয় হোৱা নাই গাড়ী ৰুকো অটো ৰুকো মই ৰখি দিলে অটোটো তো কি হৈছে তাৰপিছত কি কিয় হোৱা ছাৰ বোলে এইটো বাচ্চাটো কিয় মাৰি আছে তই এইটো কাৰ বাচ্চা হয় ছাৰ মেৰা বেটা হে বুলি ক'লা বিহাৰী মানুহ মৰে ল'ৰা বুলি ক'লে আৰু কি মাৰিছা কিয় ছাৰ ই টুপনি মাৰি আছে বুলি টুপনি মাৰি যোৱাৰ কাৰণে পৰি যাব বিচাৰিছে সেইকাৰণে মই মাৰি দিছোঁ তাক ক'লে মই চব মোৰ লগত বহাই দে মই ক'লোঁ আৰু যে বাচ্চাটোক আগত কিয় বহাই লৈছা তই মোৰ লগত বহাই দে ঠিক আছে নহয় ছাৰ এই ইদাৰি বেঠেগা বুলি কৈছে তাৰপিছত মই ঠিক আছে চলো সুধিলোঁ তাক যে ল'ৰাটোক তই কিয় লৈ আহিছা আৰু তই কিয় কোবাই আছা তো সি ক'লে ছাৰ ইয়া বোলো আকৌ এনেকুৱা ক'লে আৰু কি মোৰ কাহিনীটো কি ক'ম বুলি তাৰমানে সি কি ভাবিছে মই সুধিলোঁ স্কুলত যায় না নাযায় স্কুলত যায় বুলি কৈছে পঢ়ে না নপঢ়ে পঢ়ে কি ক্লাছত পঢ়ি আছে ক্লাছ 8 ল'ৰাজন ক্লাছ 8ত পঢ়ে স্কুলত যায় স্কুলৰ পৰা 2টা 3টাত স্কুলৰ পৰা লৈ আহে ভাত খুৱাই সি কৈছে মোক ভাত খুৱাই পেলাই সি অলপ ৰেষ্ট ল'বলৈ দিয়ে তাৰপিছত সি পঢ়িবলৈ দিয়ে পঢ়ি উঠি ঠিক 7টা বজাত সি ঘৰত যাই পেলাই ল'ৰাজনক অটোত উঠাই লৈ আহে অটোত উঠাই পেলাই সি 9টা 10টালৈকে যেতিয়ালৈকে অটোটো বন্ধ নকৰে ল'ৰাজনক ওচৰত লৈ অটোটো চলাই থাকে টাউনত দিল্লীত তই মই এইটো কিয় কাৰণ তই কিয় কৰিছা ল'ৰাজন পঢ়িব লাগে ৰেষ্ট ল'বলৈ কিয় কৰিছা সি কৈছে কি ছাৰ কালি যদি সি ভালকৈ পঢ়িব নোৱাৰে সি কি কৰি খাব কালি সি কি কৰি খাব বুলিছে ये क्या करेगा सर बड़ा होके कल नौकरी नहीं मिलेगा अच्छा से पढ़ेगा नहीं डॉक्टर नहीं होगा इंजीनियर ये क्या करेगा सर तो कम से कम सर ऑटो तो चलाएगा वो कम से कम ही ऑटो तो चलाई खाब तो সেইকাৰণে ক্লাছ 8ৰ পৰা তাক ৰাস্তা দেখাব আৰম্ভ কৰি দিছে আৰু ৰাতি কেনেকৈ যায় দিনত কেনেকৈ যায় কেনেকৈ অটো চলায় কি সেই সময়তে সি গোটেই বস্তুটো শিকি ল'ব বুজিছেনে যেতিয়া এটা সময়ত দেউতাক নৰা হ'ব বা সি ডাঙৰ হ'ব যেতিয়ালৈকে সি কিবা এটা ভাল কাম নাপায় তেতিয়া সি অটো চলাব বুজিছেনে অটো চলাব তো আমাৰ যদি কোনোবা এজন ল'ৰা কয় এই বাপা তই 2-3 বছৰ এনাই লাংপাং জিন্স পিন্ধি ঘূৰি আছা কিবা এটা নকৰা কিয় বুলি ক'লে ল'ৰাজনকতো বাদ দিয়ক মাক দেউতাকে আহি আগত থিয় দিব হেই মোৰ ল'ৰাজন MA পাছ কৰিছে হে কি কাম কৰিব দিয়ে আপুনি হেই মোৰ ল'ৰাজন BA পাছ কৰিছে কি কাম কৰিব দিয়ে আপুনি মই নিজে প্ৰেক্টিকেলি পোৱা এদিন BO অফিসত বহি আছিলোঁ BOক মানে এজন মাষ্টৰে আহি বহুত ধমকি দিলে মানে BO ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ মোৰ সন্মুখত আগৰ কথা মই এতিয়াৰ কথা কোৱা নাই মই বহি আছোঁ অস্বস্তিকৰ ফিল হৈ পেলাই মই সুধিলোঁ যে খুৰা আপুনি কিয় BOজনক এনেকুৱা ধমকি দি আছে একে বয়সৰে দুজনে মাষ্টৰজন অলপ ডাঙৰ যে চাকৰি দিব লাগে তাক ইমান ভেকেণ্ট পোষ্ট আছে মোৰ ল'ৰাজনক কিয় দিয়া নাই BOই কৈ আছে চাকৰিটো এনেকৈ দিব নোৱাৰে নহয় ইণ্টাৰভিউ হ'ব কিবা হ'ব এই বাদ দিয়কহে আপোনাৰ চাকৰিটো দিয়ক আপুনি কি লাগে মই দিম নহয় এনেকুৱা আৰু মই ক'লোঁ যে খুৰা আপোনাৰ ল'ৰা কি পঢ়িছে মোৰ ল'ৰা ইংলিছত MA কৰিছে বুলি কৈছে বুজিছে ইংলিছত MA কৰি আপুনি LP স্কুলৰ মাষ্টৰৰ কাৰণে কাজিয়া কৰিব আহিছে সি IAS হ'ব নোৱাৰে নেকি IPS হ'ব নোৱাৰে নেকি ACS হ'ব নোৱাৰে নেকি ষ্টাফ চিলেকশ্যন পৰীক্ষা দিব নোৱাৰে নেকি বুলি কিনে তো মোক ক'লে তোমাক কিয় লাগে নহয় কিয় লাগে নহয় মইতো এনেকৈ যুৱ হয় মইতো এনেকৈ কাকো দম দিয়া নাই নহয় মোৰো ঘৰত গৰীব হয় মোৰো একো নাই মইতো দম দি ফুৰিব পাৰিলোঁ হয় মইতো সংগঠন কৰা ল'ৰা কিন্তু আপুনি যে আহি ল'ৰাটোৰ কাৰণে ইমান মানে মিছবিহেভ কৰিছে অফিচাৰজনক আপোনাৰ ল'ৰাজন কিবা নিকমা নেকি একো নাজানে নেকি বুলি কিনে মই ক'লোঁ তো এতিয়া মানে কাহিনীটো কি হৈছে যে আমি নিজৰ ল'ৰা ছোৱালীক এই যে ঘৰত যে কয় যে ভাই বাপা ভালকৈ পঢ়া মা ভালকৈ পঢ়া নহ'লে কাম কৰি খাব লাগিব বুজিছেনে ভালকৈ পঢ়া নহ'লে কাম কৰি খাব লাগিব তাৰ মানে ভালকৈ পঢ়িলে কাম কৰিব নালাগে সেইকাৰণে আজি পঢ়া পাতি মানুহবিলাক আৰু কাম নকৰে যদি কাম নকৰে সি খাব ক'ৰ পৰা কোনে তাক খুৱাই দিব কামটোতো কৰিবই লাগিব আজি ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিবিলাকত ফাৰ্ষ্ট বিশ্ব যিবিলাক হয় তাতো খেতি সব কামে সব জানা বুজা মানুহে কৰে তাতেতো অশিক্ষিত মানুহ কোনো নাই গতিকে আজি মই নিজকে গৌৰৱ কৰোঁ মই খেতিয়কৰ ল'ৰা বুলি পেলাই কিন্তু মই যদি সেই কামখিনি নকৰোঁ কোনে কৰিব আমি নিজৰ কামবিলাকতো কৰিব লাগিব এতিয়া সেইকাৰণে আজি ৱৰ্ক কালচাৰটো ৰাখিবৰ কাৰণে সবচে ডাঙৰ অস্ত্ৰটো হৈছে আমাৰ কোঅপাৰেটিভ ছ'চাইটি সবচে ডাঙৰ অস্ত্ৰ ৱৰ্ক কালচাৰটো ৰাখিবৰ কাৰণে
এতিয়া কোঅপাৰেটিভ সোসাইটিবিলাকে আমাৰ ইকনমিটো আমাৰ অৰ্থনীতিটো কৰিম বুলি ভাবিলে 2-3 বছৰতে সলনি কৰি দিব পাৰে কৰিম বুলি ভাবিলে বুজিছেনে আজি আমাৰ চিৰাং জিলা মেট্ৰিকত টপ কৰিলে বিটিসি চিৰাং জিলা আৰু বাক্সা থাৰ্ড টপ থাৰ্ড আমি আগতে একদম লাষ্টৰ পৰা চাই আহো ৰিজাল্ট কিন্তু এইবাৰ টপ কৰিলে চিৰাং ডিস্ট্ৰিক্ট আমাৰ কেনেকে হ'ল আমি কৰিম বুলি কৰিলে বহুত কিবা কিবি কৰিব পাৰো কিন্তু যদি নকৰো বুলি সাৰেন্ডাৰ কৰি দিও আমাৰ একে নহব সেই কাৰণে বাহিৰৰ মানুহবিলাক ট্ৰেইনত আহি প্লাই আমাক কয় আৰ্মি অফিচাৰ বিলাক কয় কিয়া হে आप लोग का कुछ नहीं करता है জঙ্গলটো মানে 2 দিন নাকাটিলে ইমান ওখ হৈ আহে 2 দিন নাকাটিলে ইমান খিৰকি পাৰ হৈ যায় তো তাত যদি এটা ফল ৰুই দিয়ে কিবা এটা গাছ ৰুই দিয়ে হিটোটো ওখ হ'ব নহব জানো হিটোটো হ'ব মানুহ মানে টাৱাঙৰ ওচৰত 14000 ফিটত মাছ পুহি খাই আছে 14000 ফিটত আমি ইয়াত নৰমেল জাগাত মাছ পুহি খাব পাৰা নাই মৰুভূমিত মানুহে খেতি কৰা আৰম্ভ কৰিছে আমাৰ ইমান পানী কিমান বতৰ ভাল ইয়াত আমি একো কৰিব পাৰা নাই যত একো ঘাঁহ নাই তাত মানুহে ডাইৰী ফাৰ্ম কৰিছে আমাৰ ইয়াত ঘাঁহ 1 বিঘা মাটি 2 বিঘা মাটি ঘাঁহ খেতি কৰিলে কিমান উঠি আহে আমাৰ ইয়াত আমি কৰিব পাৰা নাই সো আমি মানে নোৱাৰো নকৰো বেলেগত আঙুলি দেখোঁতে আমাৰ অৱস্থা বেয়া হৈ গ'ল আৰু এটা এতিয়া নহয় 30-40 বছৰৰ পৰা আমি এই নেগেটিভ কালচাৰটো কৰি আছো বুজিছেনে নেগেটিভ কালচাৰটো কৰি আছো এতিয়া আমি পজিটিভ কালচাৰটো আনিব লাগিব মোৰ ল'ৰা ছোৱালীয়ে কোনো ক'ব নোৱাৰে মোৰ ল'ৰাটো আইএছ হ'বই মোৰ ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হ'বই মোৰ ছোৱালী মানে অমুক হ'বই কোনো ক'ব নোৱাৰে যদি নোৱাৰে আপুনি পেৰেলেলি দুটা কাম কৰকচোন এটা পঢ়া পাতিটো গুৰুত্ব দিয়ক গান গায় স্পৰ্টছ কৰে খেতি কি কৰে খেলা ধূলা কৰে তাতেও আপুনি গুৰুত্ব দিয়ক এট দি সেম টাইম তাক কিবা এটা কামো শিকাই থাকক এইবাৰ মানে ITI এডমিশন দিছো ITI যেটো আমাৰ IIT নহয় তাত মেট্ৰিক পাস কৰিলে পঢ়িবলৈ পায় কিন্তু MA পাস কৰা ল'ৰা ছোৱালীয়ে ITI এডমিশন ল'ব আহিছে তাৰ মানে কি বুজা যায় হায়াৰ সেকেন্ডাৰী পাস কৰা সাৰ্টিফিকেট কামত নাহিল ডিগ্ৰী পাস কৰা সাৰ্টিফিকেট কামত নাহিল MA পাস কৰা সাৰ্টিফিকেট কামত নাহিল আকৌ ITI পঢ়িবলৈ গলে ক্লাছ 10 পাস কৰি যেটো পঢ়িব পায় তাত পঢ়িবলৈ গৈছে যদি হিটোৱে কৰিব লাগে তি আগতো কৰিব পাৰিলে হয় হা এই কাৰণে যোৱা বছৰ আমি সিদ্ধান্ত লৈছো আমাৰ যিমান ITI হ'ব ITI পাস কৰি উঠি যদি তাৰ এডাল জোৰাব নোৱাৰে ইলেক্ট্ৰিকৰ এটো নহব নহয় এই কাৰণে ITI বিলাক আমি প্ৰডাকচন চেণ্টাৰ আৰম্ভ কৰিছো হি ফেব্ৰিকৰ কাম কৰিব তাতে হি গডৰেজ বনোৱা আৰম্ভ কৰিব লাগিব ওলাই যায় যাহাতে লগে লগে দোকান দিব পাৰে হিটো আমি আৰম্ভ কৰিছো ইঞ্জিনিয়াৰ পাস কৰি যদি হি বেটাৰী এটা বনাব নোৱাৰে মোৰ ঘৰত আহিছিল 3 জন ইঞ্জিনিয়াৰ পাস কৰা ল'ৰা 4 বছৰমান আগত মই খুদিলো যে তোমালোকে কি কৰিবা আমাৰ বড় লৰাই হয় তো সারা কিবা চাকৰি টাকৰি বিচাৰি দিও যে কি কৰিলা বিটেক কৰিলো কিহত আছিল ইলেক্ট্ৰিকত তো মই কলো যে বেটাৰী বনাব জানা নাই বলে প্ৰেক্টিকেল কৰিছো স্যাৰ কিন্তু একদম অকলে বনোৱা নাই বুলি কৈছে আৰু আমিতো পঢ়াই নাই আমিতো ইঞ্জিনিয়াৰ পঢ়া নাই তথাপিতো এতিয়া যদি কয় যে ইয়াত এই ফেনটো ঠিক কৰিব লাগে ফেনটো ঠিক কৰি দিও ইয়া যদি ইলেক্ট্ৰিক গুছি যায় তারটো ওয়্যারিং কোনো নাই গোটে তারটো ওয়্যারিং কৰি দিম মই ইমান কনফিডেন্স আমাৰ আছে কিন্তু আমি কোনো ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ পঢ়া নাই তো এতিয়া এই যে আমাৰ বৰ্তমান শিক্ষা নীতি আৰু শিক্ষা দিয়া আৰু লোৱা ইয়াত বহুত ডাঙৰ প্ৰবলেম হৈ আছে বছৰি লাখ লাখ এনেকা মানুহ ওলাই থাকিব এই মানুহখিনি আমি যে আগতে শুনিছিলো গাঁৱত নাঙলটো নাযায় জুঙালটো নাযায় হয় না হা নাঙলটো নাযায় জুঙালটো নাযায় এনেকা হ'ব মানে তো এই কারণে এতিয়া আপোনালোকক লৈ পেলাই আমাৰ ডিপাৰ্টমেন্টে এটা চিন্তা কৰিছে যি সকলে বেস্ট কৰিছে তেকে সকলক আমাৰ ষ্টেটৰ পৰা সহায় কৰিব আমিও অলপ সহায় কৰিম আপোনালোকে মডেল ক্ৰিয়েট কৰিব লাগে যোনে যি কৰিছে এটো অলপ মডেল ক্ৰিয়েট কৰিব লাগে আৰু যোনে কৰা নাই তাক আগত লৈ আহিব লাগে আপোনালোকক ফলো কৰিব পিছে আহিব যোনে যি কাম নকৰক কিয় কোনোবা উইভিঙৰ কাম কৰিছে তাকে কৰক ভালকে কোনোবাই মানে ডায়েৰী কৰিছে ভালকে কৰক ছাগলী পালন কৰিছে ভালকে কৰক ধানৰ মিল কৰিছে ভালকে কৰক যি কৰিবলৈ হাতত লৈছে ভালকে কৰক আমি ফুললি সাপোৰ্ট দিম আৰু ইয়াত আমাৰ আছে বিনুয়েল বসনা এটো বিনুয়েল হয় NDP ৰ লিডাৰ আছিল NDP উদালগুৰি হাতছাপৰি মাৰিব বিচাৰিছে অলপ জৰত মাৰি দিও মানে তেখেত সকলে কি কৰিলে এতিয়া অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰি ঘৰত আহিলা বহুতৰেতো চাকৰি কৰিবলৈ বয়স নাই
সো য'ত অস্ত্ৰ শস্ত্ৰ ৰখা হৈছিল ওদালগুৰি কেম্পত ডিজিগনেটেড কেম্পত তাত তেখেতসকলে 1 বছৰ আগৰ পৰা BDF বুলি এটা চেণ্টাৰ আৰম্ভ কৰিছে BDF চেণ্টাৰ বুলি কেনে বড়োলেণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যন আৰু তাত মৌ পালন আৰম্ভ কৰিছে তাত তেখেতসকলে উইভিং আৰম্ভ কৰিছে গাহৰি পালন আৰম্ভ কৰিছে মাকৈ খেতি কৰিছে য'ত এটা সময়ত অস্ত্ৰ আছিল এতিয়া তাত মানে প্ৰডাকশ্যন আৰম্ভ হৈছে আৰু ইয়াৰ লগতে এতিয়া মহিলাসকলৰ কাৰণে স্যানিটাৰী পেড বনোৱা আৰম্ভ কৰিছে তেখেতসকলে আৰু ইয়াৰ ওচৰতে আৰু এটা কেম্প আছে NDBৰ তেখেতসকলে এতিয়ালৈকে মানে মেইন ষ্ট্ৰীমত অহা নাই ইয়াত আছে প্ৰচেছত আহিবলৈ তেখেতসকলে চেণ্ডেল বনোৱা ইণ্ডাষ্ট্ৰী আৰম্ভ কৰি দিছে গতিকে আমি কিবা এটা কৰিব লাগিব আমি পইচাৰ পিছে পিছে দৌৰি থাকোঁ পইচা আমাৰ আগে আগে দৌৰি থাকে গোটেই জীৱনটো পইচা খেদি খেদি জীৱন গুচি যায় পইচাক ধৰিবলৈ নোৱাৰে কিন্তু পইচাটো অলপ যদি ঘূৰি যায় আমাৰ পিছফালে আছে এজন গণেশ এন দেৱী বুলি বিশ্বৰ বিখ্যাত সাহিত্যিক আমাৰ তাত আহিছিলে যোৱা বছৰ আগৰ বছৰ আমি ইয়াত সাহিত্য মেলা পাতিছিলোঁ কোকৰাঝাৰত তেখেতে এটা ভাল ডাঙৰ কথা ক'লে মানে আমি যেতিয়া দেখা পাওঁ যে সমস্যাই আমাক আগুৰি লৈছে ইফালে দেখিলে সমস্যা ইফালে দেখিলে সমস্যা ইফালে দেখিলে সমস্যা আৰু ওৱান ষ্টেপো আগুৱাই যাব নোৱাৰোঁ তেতিয়া কি কৰিব লাগে বোলে 90 ডিগ্ৰী টাৰ্ণ হ'ব লাগে 360 নহয় দে 90 ডিগ্ৰী 90 মানে এইটো ইফালে আছিলে মোবাইলটো এনেকা কৰি দিলে পিঠি হ'ল তাৰ মানে সমস্যাটো পিছফালে ৰৈ গ'ল আপুনি আগফালে গুচি যাব বুজিছেনে তো সেইকাৰণে এতিয়া আজিৰ ল'ৰা ছোৱালী হতাশ হৈছে সুইচাইডৰ ৰেট বহুত বাঢ়ি আছে আমাৰ তাত বহুত ল'ৰা ছোৱালী 30 বছৰৰ তলৰ ল'ৰা ছোৱালী সুইচাইড কৰিছে এটা ফ্ৰাষ্ট্ৰেশ্যন হৈছে কিছুমান প্ৰেম বুলি কৈছে বহুতে ফ্ৰাষ্ট্ৰেশ্যনো হৈছে গাঁৱত মানে কিবা বিচাৰে ডাঙৰ মোবাইল নাপায় মটৰচাইকেল নাপায় কিবা কিবা খাব বিচাৰে কিবা কৰিব বিচাৰে নাপায় হা তেতিয়া মানে কি হয় আৰু কিবা কিবি গালি পাৰি দিলে কিবা পাৰিলে সমস্যাটো আহি গ'ল তো সেইকাৰণে এতিয়া ৱৰ্ক কালচাৰটো যেতিয়া থাকে আমাৰতো মানে মৰিবলৈ সময় নাই দেখোন আজি ইয়াত আহিছোঁ বুলি নহয় আগতে ঘৰত সৰুতে খাবটো মানে তেনেকুৱা ভাল বস্তু নাছিলে খুদা ভাতটো লৈ খাই থকা সময়ত যদি দেউতাই গালিও পাৰে চকুৰ পানী মুচি মুচি ভাত খাইছিলোঁ আমি ভাতৰ লগত কম্প্ৰমাইজ নাই মৰাটো কথা ভাবিবই নোৱাৰে বুজিছেনে সেইবিলাক কথা ব্ৰেইনতে নাহে যিমান ৰুট টানত আলি দিব লাগে দি থাকিম সেই সময়টো মৰাৰ কথা ভবা নাই আমি হা কিন্তু আজি ল'ৰা ছোৱালী চাওক যে সি বিশ্বখনৰ যিটো যুদ্ধ সংগ্ৰাম জীৱন সংগ্ৰামৰ লগত ই সাৰেণ্ডাৰ কৰি দিছে আগৰ জেনেৰেশ্যনবিলাক কৰা নাছিল কিন্তু এটা কিয় এইটো কৰিছে আজিৰ যিটো চিষ্টেমে ইহঁতক অন্ধ কৰি দিলে ইহঁতে এটাই ৰাস্তা দেখা পায় দুইটা তিনিটা ৰাস্তা দেখা নাপায় কাৰণ ইহঁতক এনেকৈ ডেভেলপেই কৰা নাই আপুনি কৰা নাই আপোনাৰ ল'ৰা ছোৱালী হা কিবা এটা কৰিলে নালাগে ল'ৰাটোক এই বিয়াৰ নালাগে ছোৱালীটোক দেউতাকে কিবা ক'লে মাকে বাধা দিব মাকে কিবা ক'লে দেউতাকে বাধা দিব যাই পেলাই ল'ৰাজন একো নাই এনেকুৱা হৈ থাকিবহি হা দিলে খাব নিদিলে নাখায় চ' নেগেটিভ হৈ গ'লে তো সেইকাৰণে কোঅপাৰেটিভ মুভমেণ্টটো আৰম্ভ কৰিব লাগে ৱৰ্ক কালচাৰটো ডেভেলপ কৰিব লাগে এইটো মানে টিমত কৰিব লাগিব এজনক যদি যাই পেলাই কওঁ মই এই হেমন্ত তুমি গাহৰি পালন কৰা এই অমুক তুমি ছাগলী পালন কৰা এই এনেকুৱা উপদেশ বহুত আছে ডিপাৰ্টমেণ্টবিলাকো ভাল কাম কৰা নাই নহয় আগতে হা কোঅপাৰেটিভো কোৱা নাই মই এনি ডিপাৰ্টমেণ্ট আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যিবিলাক শস্য আগতে দিছিলে এতিয়া আমি বহুত চেষ্টা কৰি আছোঁ ঠিক কৰিবৰ কাৰণে শস্য দিয়ে বীজ দিয়ে টাইম পাৰ হৈ যায় বীজবিলাক নগজে ইৰিগেশ্যনে পানী দিব নোৱাৰে হা কোনো এটা ভালমতে চলা নাই চেৰিকালচাৰৰ অফিচাৰে নাজানে আমাৰ তামোলপুৰত কিমান চেৰি ফাৰ্ম আছে হেণ্ডলুমৰ ডিপাৰ্টমেণ্টৰ অফিচাৰে নাজানে আমাৰ তামোলপুৰত কেইজন শিপিনী আছে বা BTCত কেইজন শিপিনী আছে নাজানে তেনেকৈ আন্ধাধুন চলি আছিলে কাৰো হাতত কোনো একো নাই এনেকুৱা চলিব নোৱাৰে এতিয়া এইবিলাক ডাটা চাটা ওলাই আমি এতিয়া লাহে লাহে ঠিক কৰিছোঁ বুজিছেনে আমি সেই টিভিত দেখা পোৱা ৰঙীন ৰঙীন দুনিয়াটো চাই পেলাই হেৰাই গ'লে নহ'ব খেতিটোতো কৰিবই লাগিব আগতে হৈছিল আমাৰ সৰুতে মানে হাইস্কুলত পঢ়ি থাকোঁতে হায়াৰ ছেকেণ্ডাৰী চিনেমা চাব গ'লে এনেকুৱা চিনেমাবিলাক চাওঁ গোটাই বুকুত সোমাই যায় নহয় কেতিয়াবা নিজকে এক্টৰ যেন লাগে ক্ৰিকেট চালে আৰু নিজকে তেণ্ডুলকাৰ যেন লাগে এই ময়ো পাৰিলোঁ হয় মোক ক্ৰিকেট মাৰিব দিলে হা গান গালে মানে নিজকে কিশোৰ কুমাৰ যেন লাগে এইটো মানে আগতে এনেকুৱা আছিলে তো এনেকুৱা পৰিৱেশবিলাক গ'ল আমি বাস্তৱত থাকিব লাগিব
সেইকাৰণে ল'ৰা ছোৱালী গাঁৱৰ ল'ৰা গাঁৱৰ ছোৱালী আমাৰ কাম কাজটো শিকাব লাগিব তাক IAS হোৱাও কওক আপুনি বিশ্ব জিকিবৰ কাৰণে তাক প্ৰিপেয়াৰ কৰক সাঁতুৰিব লাগে খেলা খেলিব লাগে কিবা কৰিলে চব শিকাই দিয়ক আপুনি যাতে সি ক'তো জুইতো নমৰে সি পানীতো নমৰে এনেকৈ কৰি দিয়ক বুজিছেনে লগতে তাক মানে সমাজখন কি জীৱন যুদ্ধটো কি মানুহে কেনেকৈ জীয়াই থাকিব পাৰে কি কাম কৰে এই কথাখিনিও আপোনালোকে নিজৰ এক্সপিৰিয়েঞ্চটো কওক বেলেগৰ ক'ব নালাগে বুজিছেনে সেইকাৰণে মহাত্মা গান্ধী কৈছে মোৰ জীৱনটোৱে এটা মোৰ এক্সপিৰিয়েঞ্চ আৰু সেইটোৱে এটা ডাঙৰ মেছেজ গতিকে বেলেগৰ ক'ব না আপোনাৰে কওক আপুনি আজি 40 বছৰ হৈছে 40 বছৰত কিমান সংগ্ৰাম কৰি আহিছে এই কথাখিনি আপোনাৰ ল'ৰা বা ছোৱালী কওক শিকক এইটো নহ'লে সি নাভাবিব আপুনি ইটো লাগি দিছে ইটো লাগি দিছে ইটো লাগি দিছে সি একোৱেই নাভাবিব বুজিছেনে এতিয়া মোৰ দেউতা আগতে গাঁৱত আছিলে মানে আজি মই ক'ব বিচাৰিছোঁ যে কোনো এটা বাদ দিয়া নাই সাঁতুৰিবও শিকাইছে মটঙা নদীত যেতিয়া ঢল আহিছিলে আমি সেই 2 কিলোমিটাৰ দূৰত কঠীয়াটো পেলাই দিওঁ তাৰপিছত সাঁতুৰি সাঁতুৰি আমাৰ খৌৰাগুৰি গাঁৱত কঠীয়াটো ধৰোঁ আমি পানীত কান্দত নানো বহুত দূৰ নহয় বননগৰৰ পৰা আনিব লাগে সাঁতুৰি সাঁতুৰি পানীত মানে কঠীয়াটো ধৰোঁ নিজৰ নিজৰ ৰঙা ফিটা কলা ফিটা বান্ধা থাকে আমি একদম জাপ মাৰি দিওঁ পানীত মোৰ আহিছে ৰঙা ফিটা মই সাঁতুৰি সাঁতুৰি একদম মুঠাটো সাইড কৰিব লাগে বহুত বেছি বেছি মুঠা কেতিয়াবা পানী খাই যাওঁ আৰু এনেকৈ ঢল আহে নদী বুজিছেনে সো ৰুডতো আমাক ৰুডে যিমান মানুহবিলাক কয় যে ইমান ৰুডত কেনেকৈ থাকিম 12 ঘণ্টা ৰেল লাইনত থিয় দিছোঁ আন্দোলন কৰি ৰুডত বহুতে ভাবিছে এই স্পীচ একদম গুচি গৈছে আমিতো গুচি যোৱা নাই কাৰণ এনেকুৱা পথাৰ আমি সৰুৰ পৰাই পথাৰত থাকি থাকি ডাঙৰ হৈছোঁ সো আজি ল'ৰা ছোৱালীক এইখিনি অলপ শিকাব লাগিব মই বহুতখিনি কথা ক'লোঁ অলপ ইণ্টাৰেকশ্যন হ'ব আপোনালোকৰ মাজত আজি ভালকৈ আমাৰ সমল ব্যক্তিসকল আহিছে বহুতখিনি কথা আপোনালোকেও শিকি লওক আপোনালোকেও জানি লওক এইটো এটা আৰম্ভণি এইটো আৰম্ভণি আমাৰ ডিপাৰ্টমেণ্টে দায়িত্ব লৈছে খুব এক্টিভ অফিচাৰ আমাৰ তাত আছে এতিয়া টীম তেখেতসকলে দায়িত্ব লৈছে আৰু 2 বছৰৰ ভিতৰত মই আশা কৰিছোঁ 2 বছৰৰ ভিতৰত যিমানখিনি কোঅপাৰেটিভ ছ'চাইটি আছে আমি এক্টিভ কৰিব লাগে আৰু তেখেতসকলক কাক কি হেল্প কৰিব লাগে হেল্প বুলি কোৱাৰ লগে লগে আমাৰ ডাইৰেক্টভাৱে পইচা পাম পইচা দিম ন পইচা ইজ নট আপোনাৰ তাতে আছে পইচাটো অলপ আপুনি হাতটো জোকাৰি দিব লাগে হয়নে যদি আগতে পইচা পাই যায় সি কাম নকৰে আমাৰ সেইকাৰণে হাজাৰ হাজাৰ বাকী যায় কেছ আছিলে আগতে এতিয়া চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ পইচা দিব লগা হৈছে বুজিছেনে লোৱাটো সি নিজে লৈছিলে কিবা এটা কৰিম বুলি কিন্তু দেখি পালে যে এইটো অৱস্থা বেয়া গৰীব মানুহ পইচা ৰিটাৰ্ণ কৰিব নোৱাৰে ঘৰত কাজিয়া হয় কিবা হয় এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চবৰ লোনবিলাক ৰিটাৰ্ণ দিয়া আৰম্ভ কৰিলে এতিয়া এইটো বাৰে বাৰে নহয় আজি তেখেতে এটা পজিটিভ এটা চিন্তা লয় মানৱতাৰ এটা কথা চিন্তা কৰি সমাজখন আগুৱাই লৈ যাবৰ কাৰণে আজি তেখেতে এইটো কাম কৰিছে কিন্তু আমাৰোতো দায়িত্ব আছে তেখেতে যদি এইখিনি কৰি দিছে বাকীখিনিতো আমিও দায়িত্ব ল'ব লাগিব তো এই কামখিনি আপোনালোকে কৰক আৰু অকল CSD বা ডাইৰেক্টৰ লেভেলৰ নহয় ডিষ্ট্ৰিক্ট লেভেলৰ নহয় তলত যিখিনি অফিচাৰ আছে তেখেতসকলক এক্টিভ কৰক আৰু এই মে' মাহৰ লাষ্টত বা জুন মাহৰ ফাৰ্ষ্টত আজিৰ মিটিঙত যিখিনি ইণ্টাৰেকশ্যন হয় ইয়াৰ ওপৰত বেছ কৰি আমাৰ ডিপাৰ্টমেণ্টে এগেইন অফিচাৰবিলাকৰ একদিনীয়া কৰ্মশালা ৰাখক মানে আলোচনা কৰাৰ আমাৰ অভ্যাসে নাই চৰ্চাই নোহোৱা হৈ গৈছে গতিকে আমি নিজক ইভালুৱেট কৰিব লাগিব আমি কি কৰি আছোঁ আমি কিয় পিছ পৰি আছোঁ বেলেগে কৰিছোঁ যদি আমি কিয় নোৱাৰোঁ ইটো কাম কৰিবলৈতো আপুনি মানে একদম দিল্লী ইউনিভাৰ্চিটি ৰিচাৰ্চ কৰি আহিব নালাগে ইটো কাম কৰিবৰ কাৰণে যিখিনি আপোনালোকৰ তাত জ্ঞান আছে এইটোৱে যথেষ্ট হাতে কামে কৰাহে বাকী অলপ মেনেজমেণ্ট শিকিব লাগে বুক কিপিং শিকিব লাগে একাউণ্ট মেইনটেনেন্সটো শিকিব লাগে যি শিকিব লাগে এইখিনি অলপ দুইজন শিক্ষিত কৰি লওক বাকীখিনি কামটো আমি হাতে হাতে কৰিম সো এইখিনি কাম কৰি লওক সকলোকে শুভেচ্ছা দিলোঁ ধন্যবাদ দিলোঁ আৰু মই আশা কৰিছোঁ যে মিটিংখন শেষলৈকে আপোনালোকক টাৰ্গেট কৰি যিহেতু মাতা হৈছে আপোনালোকে মিটিংখন শুনিব মই কোকৰাঝাৰত বহুতখিনি মিটিং লাইন কৰিছোঁ নহ'লে ময়ো একদম শেষলৈকে শুনি থাকিলোঁ হয় আপোনালোকে ভালে কৰক সকলোকে ধন্যবাদ জনালোঁ